Hello everyone, কি খবৰ সকলোৰে ভালে আছে? আজি বাহঁতৰ ঘৰলৈ গৈছিলোঁ, মানে ওচৰতে হয় ঘৰ। বহুত দিন টিকলিকেইজনীক লগ পোৱা নাছিলোঁ, মনত পৰি আছিল, সেইকাৰণে গ'লোঁ আৰু ভালকৈ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু ইমানকৈ কৰা নহ'ল। যিখিনি কৰিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। মানে টিকলিকেইজনীক দেখিলে মনটো যদি বেয়াও লাগি আছে, আপোনাৰ বহুত ৰিফ্ৰেছ পোৱা যায়। সেইকাৰণে যিখিনি ভিডিঅ' কৰিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। চাওকচোন এইকেইজনী কি কৰি আছে। মানে বড়ো লোকৰ বেটী যে গানটো আছে নহয়, তাই মানে বহুত ভাল ডেন্স কৰে আৰু সেইটোকে বজাই পিনে নাচি আছে। ইয়াৰ আগত যে মই এটা ভিডিঅ' দিছিলোঁ মোকো ব্লগ কৰিছে বুলি, সেইজনীয়ে এজনী হয়, মানে ডাঙৰজনী। তাই মানে কিবা কিবি কৰি থাকে, তাইৰ কামবিলাকো বহুত ফানি হয়। সেইকাৰণে মানে অলপমান ভিডিঅ' কৰি থৈছিলোঁ, সেইখিনিকে দি দিলোঁ। বাকী ইমানকৈ ভিডিঅ' কৰিবলৈ মই পাহৰি গ'লোঁ। পিছত কেতিয়াবা কৰিলে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। চাওকচোন আমাৰ এইজনীৰ অকণমান ডান্সটোকে। তাইক দেখি আকৌ সৰু ভনীয়েকজনীও তাই আহিছে দিয়ক, মানে তাই যি কৰে সৰুজনীও তাকেই কৰে। চাই দেখিবচোন ভিডিঅ'টো। ইমান ভাল লাগে ন, সৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ দেখিলে নিজে বহুত ৰিফ্ৰেছ পোৱা যায়। আৰু মানে নতুনকৈ আমাৰ মুকুৰ বহুত চখ এটা লাগিছে যে মুৰ্গী লাগে পুহিবলৈ। মুৰ্গী এটা আনিছে, এতিয়া মানে এনি টাইম মুৰ্গীটোৰ লগতে লাগি থাকে, ফটো এৰি যাব নিদিয়ে। চাওকচোন এনি টাইম এনেকৈ মৰম কৰি থাকে। মুৰ্গীৰ লগত ফটো উঠি মোক ফটো মাৰিবলৈ দিছে, ভিডিঅ' কৰিবলৈ দিছে। ইমান যে জমনি। এতিয়া মোৰ লগত ফটো উঠিছে। আৰু এইটো তাই নলবাৰীটো ললবাৰী কয়, তাকে অকণমান জমনি লাগি ভিডিঅ' কৰি থৈছিলোঁ। তাই ললবাৰী তেনেকৈ কৈ আছে। আৰু চাওকচোন এইবাৰ মানে ইমান জমনি, তাই মাছখন চকুলৈকে পিন্ধি গৈছে। মাছখন পিছত ধোৱাই আছে। এইকেইটা সিহঁতৰ লগত কেইটামান ফটো উঠিছিলোঁ, তাকে শ্বেয়াৰ কৰি দিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।